Hey guys, Assalamualaikum. মই অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ইফালে চাহপানী খাই বৈ ক্লিয়াৰ হৈ আহি বাহিৰতে বহি আছোঁ। মানে অলপ বৰষুণ পৰি আছে, সেইটো কাৰণে ভাবিছোঁ। আৰু বৰষুণৰ দিনততো ইমান কাপোৰ কানি ধুব নোৱাৰি ন, সেইটো কাৰণে বাহিৰতে বহি আছোঁ এতিয়া। আৰু এইফালে উঠোঁ দেখিছেনে, ইয়াৰ ৰং মই লিপষ্টিকো লগোৱা নাই, আৰু এইটো ৰংহে। ৰাতিপুৱা দাঁত মাজিছিলোঁ, মিষ্টাৰে কি এটা আনিছে নাজানো, সেইটো দি দাঁত মাজিলে বোলে দাঁতৰ যি বিষ আছে সেই বিষবিলাক বোলে নাইকিয়া হয়, সেইটো কাৰণে এইটো দি দাঁত মাজিছিলোঁ। আৰু ব্ৰাছ ব্যৱহাৰ নকৰিলোঁ, যিহেতু পাউডাৰ নিচিনা বস্তুটো, সেইটো কাৰণে মই আঙুলিয়ে যেতিয়া এনেকৈ মাৰি দিলোঁ, মানে গোটেই মুখ ৰঙা হৈ গ'লগৈ। মানুহে ভাবিব লিপষ্টিক লৈছোঁ, মই লিপষ্টিক লোৱা নাই। আৰু মুখখন দেখিবও ভাল লাগিছে ন, লিপষ্টিক লোৱা নিচিনা লাগিছে। আৰু অলপ তামোল খাই আছোঁ, সেইটো কাৰণে মুখখন অকণমান লগাব হেৰি হৈছে। অলপ ঠাণ্ডাও লাগিছে, ঠাণ্ডা লগাৰ কাৰণে ষ্টলখন লৈ লৈছোঁ, মানে বহুত ঠাণ্ডা লাগিছে। আৰু আজি এতিয়া বৰষুণ দিছে যদি ইমান কাম বন নাই, বৰষুণ দিনত ইমান কাম কৰিবও ভাল নালাগে, সেইটো কাৰণে সেয়া। আৰু এইফালে এটা ৰুম বনাইছে, ৰুম মানে মিষ্টাক বাঢ়ি কৰি দিয়া হ'ব। বাৰু মই দেখুৱাই আছোঁ ৰ'ব। আৰু এইটো হৈছে দেখিছেনে, আৰু মোৰ ফুলৰ হেৰিটো তাতে ওলমি চায়ে আছে, এইটো আঁতৰাই নাই। আৰু এয়া হৈছে মানে এইখিনিতে বনাইছে। আৰু এইয়া মোৰ ফুলখিনি ইয়াতে আছে, ফুলকেইজোপা। আৰু এইটো হৈছে ৰুম, এইটো হৈছে গাড়ী থ'বৰ কাৰণে বনাইছে। মানে সেইফালে এটা আছে, সেইটোত গাড়ীখন থ'লে অলপ প্ৰব্লেম হয়, কিয় নাজানো। গাড়ীখন মানে দিনৰ ভাগত খুব ভালেই আহে, সন্ধিয়া হ'লে গাড়ীখন তাত থোৱাৰ লগতে কি বেমাৰ হৈ যায় গম নাপাওঁ। সেইটো কাৰণে মিষ্টাৰে ভাবিলে এইফালে ঘৰ এটা বনাই দিওঁ, সেইফালে কিজানি কিবা এটা অসুবিধা হৈ আছে, সেইটো কাৰণে এইফালে আনি বনাইছে। আৰু ইয়াতে গাড়ীখন থোৱাটো হ'ব। আৰু বেটা মাদ্ৰাছাৰ পৰা আহি এতিয়া কি জেকেট লগাই আছে চোৱা, মানে বহুত ঠাণ্ডা লাগিছে, বৰষুণ পৰি আছে ন, সেইটো কাৰণে। আৰু এইফালে ইয়াত বৰষুণ পৰিয়ে আছে। ফুলখিনি আঁতৰাব লগা হৈ আছে। আৰু গোলাপ ফুলকেইজোপা যে একদম এইখিনিৰ পৰা উঘলি পেলাব লাগিব, কিন্তু ক'ত দিওঁ তাকে ভাবি আছোঁ। আৰু ফুল ৰুলে যে একেবাৰে নাথাকে, মানে ছাগলীৰ পৰা মানে একদম নাথাকে, সেইটো কাৰণে এতিয়া। আৰু ৰাস্তা কাষত বিশেষকৈ জেওৰা নাই, এখন আছে সৰু সুৰা, মানে সেইখন সিমান এটা ভাল নহয়, সেইখনৰ ফাৰকেদিও ছাগলী সোমাই আহে, সেইটো কাৰণে জেওৰা দিব লাগে ন ভালকৈ। আৰু এজন মানুহে ঘৰো চলাব লাগে, কামো কৰিব লাগে, কিমান কৰিব ন, সেইটো কাৰণে যি পাৰে আৰু যেনেকৈ কৰিব পাৰে, আৰু অলপ যত্ন কৰি ৰাখিব লাগিব। ফুলখিনি খোৱা বুলি ক'লে গাটো বিষাই যায়। আৰু ইয়াতে আহি ছাগলীয়ে ধৰে, আহি কেতিয়াবা ঘৰৰ ভিতৰত সোমাই থাকিলে ছাগলী আহি খাই পেলাই। এজোপা ফুল দেখিছেনে, একদম ছাগলীয়ে খাই পেলাই নাইকিয়া কৰি পেলালে। ইয়াতে ছাগলীয়ে ধৰে আহি, কি কৰিব, উপায়তো নাই ন। নতুনকৈ বনোৱা টাবকেইটাত মই গোলাপৰ ডালি লগাই দিছিলোঁ। দালিকেইটা লগাই দিয়া বেছি দিন হোৱা নাই, একদম শুকাই গৈছেগৈ দালিকেইটা। দেখিছেনে কেনেকুৱা হৈ গৈছে, পাতবোৰ শুকাই গৈছেগৈ। আৰু এইকেইটা পাত আহিব, লাহে ধীৰে আহিব। আৰু যোৱাকালি পানী দিয়া নাই, আজিও পানী দিয়াই নাই ফুলত। আৰু অলপ বৰষুণ হৈ আছে এইকেইদিন সেমেকা, সেইটো কাৰণে পানী দিয়া নাই ফুলত। এতিয়া গোলাপ ফুলৰ ডালিবিলাক কাটি দিছিলোঁ, সেইটো কাৰণে এতিয়া ধুনীয়া জোপোহা হৈ আহিছে। আৰু এতিয়া উঘলিব মন যোৱা নাই, যিহেতু ঘৰৰ ভিতৰত পৰিল ন, সেইটো কাৰণে। আৰু গছ গছনি সদায় অলপ ৰ'দ পৰিব লাগে, তেতিয়া ভাল হয়। এইফালে এতিয়া দেখুৱালোঁ ঘৰটো, গতিকে মিষ্টাক বাহিৰত উলিয়াই দিয়া নহয়, বিশেষকৈ গাড়ীখন থ'বৰ কাৰণেহে ঘৰটো বনোৱা গৈছে। মই এনেই অলপ ধেমালি কৰিলোঁ। আৰু যিহেতু সেইফালে ৰুম আছেই ন, কিয় মিষ্টাক বাহিৰত উলিয়াই দিম, নিদিওঁ, কাৰণ ঘৰতে থাকিব। আৰু এইফালে বৰষুণ পৰিয়ে আছে। প্ৰতি মানে পৰীক্ষা আছিলে, মাদ্ৰাছা পৰীক্ষা, সিহঁতৰ মাদ্ৰাছা পৰীক্ষা হৈ গ'ল। আৰু এতিয়া সিহঁতৰকেইটাক মানে মাদ্ৰাছাৰ মানে যিখিনি ল'ৰা ছোৱালী আছে ন, সেইখিনি ল'ৰা ছোৱালীক মানে ধুনীয়াকৈ মছজিদৰ মানুহখিনিয়ে মানে এসাঁজ ভাত খুৱাই দিম বুলি ভাবিছে। তো সেইটো কাৰণে অলপ ঘৰৰ পৰা পইচা নিছে, আৰু বাকীখিনি মানে ৰাইজে মানে মিলাই কৰি খুৱাব। আৰু আজি দুপৰীয়ালৈ সিহঁতৰ দাঁত আছে, সেইটো কাৰণে আজি মোৰ দুপৰীয়াটো অলপ ৰেষ্ট পাইছোঁ। আৰু যিহেতু এইকেইদিন সিহঁতৰ পৰীক্ষাও নাই আৰু স্কুলো বন্ধ হৈ আছে, সেইটো কাৰণে অলপ ঘৰত সিহঁতে ঘৰত অলপ মানে হুলস্থুল কৰি থাকিলেও ল'ৰা ছোৱালী ঘৰত থাকিলে ভাল লাগে ন, আৰু নাথাকিলে যে ঘৰখন একেবাৰে খালী হৈ থাকে। আৰু এইকেইদিন মই বিশেষকৈ কামৰ পৰা ৰেষ্ট পোৱা নাছিলোঁ। সিফালে এই ঘৰটো বনাওঁতে কামত মানুহ লাগি আছিলে আহি, আৰু সিফালে
সিফালে আকৌ জলপান পিঠাগুড়ি সকলো শুনিলোঁ ৰোজা পালে আহি বুলি। তো ৰোজাটো আহিলে অহা বৃহস্পতিবাৰ পৰা ৰোজা ৰাখিব লাগিব। ৰোজা গোটেই মাহ পূৰা 30 দিন, যিহেতু আমাৰ এইটো পবিত্ৰ মাহ, গতিকে এই মাহটোলৈ সকলোৱে দোৱা-দোত কৰি থকা যায়। এই মাহটো কেতিয়া পাম সকলোৱে লাগি থাকে তেনেকুৱা। গতিকে সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰক, আল্লাহে দোৱা কবুল কৰক। গতিকে সকলোৱে এইখন কিন্তু আমাৰ এই মাহটো বহুত বৰকতৰ মাহ, বহুত মানে উন্নতি মাহ। গতিকে আমাৰ যি খাওঁ সেইবিলাক মানে বহুত মানে আজাদী হয়, মানে বহুত ক'ব বাকী নাই আৰু মানে কিমান যে ভাল লাগে নহয় এই মাহটো। গতিকে যিবিলাকে এই মাহটো পালন কৰে সকলোৱে বুজি পায় কিজানি। গতিকে সকলোৱে ভাল পাব। তো যিয়ে নহওক, গতিকে সকলোৱে ৰোজা ৰাখক, আল্লাহৰ ওচৰত দোৱা কৰক, আল্লাহ দোৱা কবুল কৰক, তাৰে সকলোৱে কামনা কৰোঁ। আৰু আজি মই ব্লগটো ষ্টাৰ্ট কৰিলোঁ, বহুত দিন হৈ গ'ল গৈ। মই চবে বৰাতৰ পৰা ব্লগ বনাবই পৰা নাই, আৰু মাজতে অলপ অসুবিধা গ'ল। তাৰপাছত এতিয়া আকৌ কাম বনত থাকিলোঁ। এতিয়া ভাবিছোঁ ব্লগ যদি বৰষুণ পৰি আছে, বতৰটো একদম ডাৱৰীয়াত একদম কিবা এটা নহয় কিবা এটা খাবলৈ মন যায় ন। গতিকে মোৰ বেটাই পুৰিছে, যিটো এইটো শিশু বুলি কয়। গতিকে কোনে চিনি পায় সকলোৱে কমেণ্টত ক'ব। আৰু পোৱা হৈছেনে নাই সেইটো নাজানো, মই বিশেষকৈ এইটো বস্তু পুৰিব নাজানো কেনেকৈ পুৰে। আৰু মিষ্টাৰে কৈছিলে যে অঙঠাত পুৰে, কিন্তু অঙঠাটো পাবই নাই, সেইটো কাৰণে বেটাৰী গেছতে পুৰিছে। দুইটাই বহি এতিয়া খাম। বেটি মাদ্ৰাছাৰ পৰা অহাই নাই, মানে এতিয়া প্ৰায় 10 মান বাজিলে আহি, মানে যিহেতু মাদ্ৰাছাৰ ঘৰত খোৱা বোৱা অনুষ্ঠান হৈ আছে ন, সেইটো কাৰণে তাই মানে তাতে অলপ লাগি যুজি দি আছে। আৰু আমি বেটাই মই ইফালে চাহ পানী খাই বৈ লৈ এতিয়া আকৌ খোৱাত লাগিছোঁ শেষো। আৰু যিহেতু বৰষুণ পৰি আছে ন, বৰষুণ পৰি থকাৰ কাৰণে তো আমি দুইটাই এতিয়া বহি লৈ খোৱাত লাগি আছোঁ। খাই লওঁ শেষুখিনি তাৰপাছত। আৰু এইটো কেনেকৈ পুৰে সকলোৱে কমেণ্টত জনাবচোন। কেনেকৈ কি দি পেলাই পুৰে মই কিন্তু নাজানো, আৰু মই খাব জানো আৰু কিন্তু পুৰিব নাজানো। গতিকে আপোনাক সকলোৱে ক'ব কেনেকুৱা লাগিছে। ভাল লাগিছে, বেটাই কৈছে ভাল লাগিছে বোলে। এনেকৈ পুৰি খালে ভালো লাগে ন। এটা শেষো, দুটাই দুভাগ কৰি লৈছোঁ, আৰু দুইটাই খোৱা লাগি আছোঁ। 50-50 কি বোলে 50-50 মই আধা আধা কৰিলা বুলি কৈছোঁ, সি কৈছে 50-50। আইচক্ৰীমটো নাই তো ঠাণ্ডা দিনত এনেকৈ কিবা এটা ভাজা পোৱা খাই এনেও ভাল লাগে। যিহেতু বৰষুণ পৰি আছে, একদম আজি দিনটো এনেকুৱাকৈ থাকিব নেকি গম নাপাওঁ, খিচখিচ কৰি আছে। আৰু ঠাণ্ডা দিনটো এনেও এতিয়া আৰু কি কৰিম ন, কাপোৰ তলত শুই থকাই ভাল হ'ব। সেইখিনি খাই লওঁ, খাই বৈ একদম লেপৰ তলত সোমামগৈ। বেটাই পূৰা যাদু খেল দেখুৱাত লাগি আছে। ইমান ধুনীয়া যাদু খেল দেখুৱাইছে নহয়। কেনেকৈ উলিয়াই দিলানো? তুমি যাদু জানা? যাদুটো চাই বিৰাট ভাল লাগিছে দেই। আকৌ এবাৰ দেখুৱাই দিয়াচোন, কেনেকৈ দিলা দেখুৱাই দিয়া। ওপা ধুনীয়া লাগিছে দেই, ল'ৰাটোৱে জানে ন যাদু খেল দেখুৱাব। কি দেখুৱাই আছে যাদু খেল, যাদু খেল দেখুৱাত লাগি আছে। বেটা যাদুকৰ হ'ব পাৰিব ন? পাৰিবানে নোৱাৰা? তুমি যাদুকৰ হ'বা? ধুনীয়া। তাৰপিছত বিদ্বেষ দি পেলাই যাদুকৰ হৈছে, যাদুকৰ হ'ব। সেইটোখন কি আকৌ? কি কৰিবানো সেইটোখনে, কি কৰিবা? ভাল লাগিছে। ত' গাইজ, যোৱাকালি যিহেতু জলপানখিনি আনিছিলোঁ ন, জলপানখিনি মই এতিয়াও কণ্টেইনাৰত ভৰোৱাই নাই। আৰু এতিয়া যাওঁ জলপানখিনি ভৰাওঁগৈ। বাই গাইজ। তো জলপানখিনি ভৰাই লওঁ, সেইটো জলপানখিনি ভৰোৱাই নাই, আৰু আনি কৰি তেনেকৈ থৈ দিছোঁ। এতিয়া ধুনীয়াকৈ কণ্টেইনাৰ এটাত ভৰাই লওঁ। আৰু আপোনালোকে যে জলপানখিনি আৰু মই এটা পলিথিনত ধুনীয়াকৈ ভৰাই ৰাখিছিলোঁ, আৰু বহুতখিনি চাউলৰ জলপান, যিহেতু মানুহলৈ শুনোৱা গৈছে ন, সেইটো কাৰণে অলপ বেছিকৈ খুন্দি লৈছোঁ।
আৰু এইখিনি মই শিকাই জলপান সদায় এনেকুৱা ষ্টিল হওক হেৰি হওক তাত ৰাখিব লাগে। জলপান প্লাষ্টিকৰ কণ্টেইনাৰত একেবাৰে ৰাখিব নালাগে। কিয় কণ্টেইনাৰত ৰাখিলে মানে প্লাষ্টিকৰ যিহেতু কণ্টেইনাৰ হয় ন, কণ্টেইনাৰটো গোন্ধ ওলাই যায়। যিহেতু প্লাষ্টিকৰ এটা গোন্ধ আছে, প্লাষ্টিকৰ গোন্ধটো ওলাই যায়। সেইটো কাৰণে জলপানখিনি মই এতিয়া এটা ডাঙৰ ডেগতে ভৰাই ৰাখিম। আৰু বহুতখিনি জলপান, এইটো ধৰে নে নধৰে সেইটো নাজানো, হৈ গ'লেহে গম পাম। আৰু জলপানখিনি খুন্দি দিছিলে মোক খুৰী এজনীয়ে, আৰু মই বহুত দূৰৰ পৰা খুন্দি আনিছোঁ এই জলপানখিনি। এই চচপেনটোত এক চচপেন, আৰু ইফালে এটা ডেগত এক ডেগ হৈছে, আৰু এইফালে কণ্টেইনাৰটো কেইটামান। এইকেইটা যিহেতু ঘৰতে পোৱা যাব ন, সেইটো কাৰণে প্লাষ্টিকৰ কণ্টেইনাৰতে থ'লোঁ। আৰু বেছি দিনলৈ ৰাখিলে মানে প্লাষ্টিকৰ কণ্টেইনাৰটো বেয়া, কাৰণ প্লাষ্টিকৰ যিটো গোন্ধ আছে সেই গোন্ধটো জলপানখিনিত সোমাই যায়গৈ। সেইটো কাৰণে মই বহুতখিনি জলপান, সেইটো কাৰণে মই প্লাষ্টিকৰ কণ্টেইনাৰত থোৱা নাই। মই যিখিনি থৈছোঁ মানে এইবিলাক দেখিছেনে, ডেগ আছে, ডেগতে থৈছোঁ, আৰু এটা চচপেন আছে। আৰু এয়া মোৰ জলপান হৈ গ'ল ইমানখিনিয়ে। তো এইখিনি যিহেতু মই জলপানখিনি দেখুৱালোঁ, পিঠাগুড়িখিনি বাৰু দেখুৱাম। পিঠাগুড়িখিনি ভালকৈ শুকোৱা নাই, পিঠাগুড়িখিনি শুকাব লাগিব, আৰু দুদিনমান ৰ'দত দিব লাগিব। মানে একেবাৰে ভালকৈ শুকোৱা নাই, যিহেতু এইকেইদিন বৰষুণটো একেবাৰে বেয়া ন, ৰ'দটো একেবাৰে বেয়া, বৰষুণ পৰি আছে। অকণমান সময় ৰ'দত দিলে আকৌ অকণমান সময় বৰষুণ পৰে, সেইটো কাৰণে বৰ বেছি ভালকৈ শুকোৱা নাই। ধুনীয়াকৈ কাপত মাৰি থৈ দিছোঁ, আৰু শুকালে বাৰু আপোনালোকক দেখাম। মই পিঠাগুড়িও বহুতখিনি শুনিছোঁ, আৰু সেইখিনিও দেখুৱাম। জলপানখিনিতো সামৰা দেখিলেই, আৰু জলপানখিনি বিশেষকৈ মই ভিতৰলৈ নিয়াই নাই, একদম ইয়াতে থৈয়ে দিছোঁ। আৰু আপোনালোককো দেখাই ল'লোঁ কিমানখিনি জলপান শুনিলোঁ। এই দুদিন মানে ভৰিৰ বিষত অৱস্থা নাই আৰু, যিহেতু হাজিৰা ল'লেওতো খুন্দিবই লাগিব, নিজেও অলপ ঢেঁকি দিব লাগে। আৰু স্বাস্থ্যটো চাইতো আৰু ঢেঁকি দিবই লাগে, কাৰণ বয়সত থাকি বহুত শকত হৈ গৈছোঁ। সেইটো কাৰণে অলপ ঢেঁকি এক্সাৰচাইজ কৰিছোঁ ঢেঁকি দি পেলাই। যিয়ে নহওক বাৰু, মই এইখিনিতে সামৰি থৈ আহোঁ, তাৰপিছত আপোনালোকৰ লগত আকৌ কথা পাতি থাকিম। বেটাই খানা খাই আহি দেখিছে তৰকাৰী ভাগ খোৱাত লাগি আছে। দুইটাই দুটা টিফিন, আৰু বেটি বাচন লৈ আহি গ'ল খানা খাই। ইয়াত কি আছে? ভাত আছে। আহিলা হা? চাওঁ অৱস্থাটো এবাৰ। বেঙা মানুহ নিচিনা হৈ আহিছে গাইছ। একদম দুইটাই খানা পিনা খাই বৈ আহি এতিয়া লাগি আছে টিভিত। তো পাৰ্চেল এটা অহা কথা আছে, সেইটো কাৰণে মই ৰখি আছোঁ। পাৰ্চেলটো আহিব, ল'ৰা এজনক পঠিয়াইছোঁ। আৰু পাৰ্চেলবিলাক যে আহে আমাৰ ঘৰৰ পৰা মানে বহুতখিনি দূৰ, প্ৰায় 1.5 কিলোমিটাৰমান হ'ব। ইমানখিনি দূৰত মানে দূৰলৈ যাব লাগে, আৰু ঘৰলৈ কিয় নাহে নাজানো, মানে একদম তালৈ যাব লাগে আগুৱাই পেলাই আনিবৰ কাৰণে। ঘৰলৈ নাহে, এতিয়া কিয় নাহে সেইটো কথা বুজি নাপাওঁ। যিয়ে নহওক পাৰ্চেলটো আহিলে বাৰু দেখুৱাম কিমান সময় হয় আহি পাওঁতে। ফোন কৰিছে আহিব বুলি। আৰু এইফালে আজি দিনটোৱে বৰষুণ নেৰিলে, মানে গোটেই দিনটো বৰষুণ পৰি থাকিল আজি। তো ভিডিঅ'টো বহুত লম্বা হৈ গ'ল, তো ভাবিছোঁ আপোনালোকক নেক্সট ব্লগত মই পাৰ্চেলটো দেখুৱাম। এতিয়া আনিব গৈছেহে। যিয়ে নহওক আজি ভিডিঅ'টো সকলোৱে চাই ভাল পাব বুলি ভাবিছোঁ, আৰু সকলোৱে কমেণ্ট, লাইক, ছাবস্ক্ৰাইবাৰ সকলোৱে কৰিব। আৰু বাকী চেনেলবিলাকক যেনেকৈ আগুৱাই লৈ গৈছে আমাকো লৈ যাওক। আমিও আশা কৰি থাকোঁ ন, আপোনালোকে আগুৱাই লৈ যাব। আপোনালোকৰ সদস্য হ'বলৈ খুব মন যায়, গতিকে সেইটো কাৰণে চেনেলবোৰ খুলিছোঁ। বাকী চেনেলক যেনেকৈ আঁকোৱালি লৈছে আমাকো ল'ব। আৰু লগতে সকলোকে অনুৰোধ কৰিয়ে থাকোঁ, সকলোৱে ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যিসকলে প্ৰথমতে পায় সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আহিবলগীয়া ভিডিঅ'বিলাক পাব প্ৰথমতে। সেইটো কাৰণে আজি ব্লগটো ইমানতে সামৰিছোঁ। সকলোকে বাই বাই।